আজি বহুতেই গৰম আৰু আপোনালোকক মই দেখাই আছোঁ আৰু এই গৰমত মই এনেকৈ ভিডিঅ' বনাই আছোঁ আৰু চাব পাৰে এইটো এটা মোবাইল আৰু এটা মোবাইল আছে মই আপোনালোকক দেখাই আছোঁ এই মোবাইলবোৰ মই ইউজ কৰি বৰ্তমান ভিডিঅ' বনাই আছোঁ আপোনালোকৰ বাবে টেকনিকেল ৰিভিউ যিকোনো ভিডিঅ' বনাই আছোঁ আপোনালোকক দেখাই আছোঁ আৰু ইমান গৰমত ভিডিঅ' বনোৱাটো বহুতেই কঠিন আৰু মই এনেকুৱা গৰম দেখা নাই আগতে আজি বহুত গৰম মই আপোনালোকক দেখাই আছোঁ এয়া চাওক আপোনালোকে পৰিৱেশ কেনেকুৱা হৈ আছে কিমান গৰম গোটেই বিল্ডিংটোতহে অলপ শান্তি মানে ঠাণ্ডা আৰু বাকী চাওক ইফালে কিমান গৰম চাওক বাহিৰত কিমান গৰম আৰু কেমেৰাটো এইটো ৱাইড এংগেল হয় তো আপোনালোকে ভালদৰে ধৰিব পৰা নাই আৰু এয়া চাওক এয়া দুটাকে মোবাইল আছে আৰু এটা দি ভিডিঅ' শ্বুট কৰি আছোঁ আৰু বৰ্তমান টেবলেটটো তলত আছে সেইটোৰ ওপৰত ভিডিঅ' আজি বনোৱা নাই কাৰণ মানে সেইটোৰ ওপৰত বনাবলৈ আৰু কষ্ট হয় আৰু সেইটো ওজন ওপৰত আনিবলৈ ইমান এটা ভাল নালাগে আৰু এয়া চাওক কিমান গৰম আৰু এতিয়া অলপ ৰ'দটো কমিছে আৰু তেতিয়া আৰু বহুত গৰম আছিলে মই আপোনালোকক দেখাই আছোঁ এতিয়া চাওক এইটো মোবাইল লৈছোঁ চাওক টাইম চাওক এতিয়া কিমান 11:43 11:43 আৰু ইয়াত চাওক আজি সোমবাৰ জুলাই 6 তাৰিখ আৰু AM বৰ্তমান AM-তে আছে আৰু গৰম চাওক কিমান মই আপোনালোকক দেখাই আছোঁ ইয়াত গৰম চাওক কিমান 32 ডিগ্ৰী চেলচিয়াছ বহুতেই গৰম চাব পাৰে আপোনালোকে বহুতেই গৰম আৰু আজি বহুতেই গৰম আপোনালোকে গম পাইছেই ইয়াত ChatGPT অপেন আছে আৰু এয়া চাওক এইটো হৈছে মোৰ মোবাইলটো মই আপোনালোকক দেখাই দিছোঁ এইটো মই ইয়াত গ্ৰাফিক্স এখন লগাই ৰাখিছিলোঁ আজি গ্ৰাফিক্সখন এৰুৱাই দিলোঁ আৰু এইটো এটা মোবাইল এইটো চাব পাৰে এইটো নতুনকৈ লৈছোঁ এইটো মোবাইল নতুনকৈ লৈছোঁ বৰ্তমান ইয়াত ফাইল এটা ডাউনলোড চলি আছে আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকক নৰ্মেলি দেখাই আছোঁ আৰু এনেই গৰম কিমান আপোনালোকে চাব পাৰে আজিৰ তাৰিখত ইমান গৰম আৰু বৰ্তমান এটা মোবাইল দি ভিডিঅ' বনাই আছোঁ আকৌ এই দুটা মোবাইল লৈ ল'লোঁ আৰু এই দুটা এনেকৈ ৰাখি দিছোঁ আৰু নৰ্মেলি মই ভিডিঅ' বনাই থাকোঁতো মোক মোবাইলৰ দৰকাৰ হৈয়ে থাকে প্ৰয়োজন হৈয়ে থাকে তো সেইবাবে মই এই মোবাইলবিলাক লওঁ আৰু এয়া চাওক কিমান গৰম আৰু এতিয়া অলপ ৰ'দটো কমিলে আৰু এতিয়া অলপ পৰিৱেশটো অলপ ভাল হ'বলৈ গৈ আছে তো আজিৰ ভিডিঅ'টো এনেকুৱাই মানে নৰ্মেলি বনালোঁ আৰু আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিল মই ৱাইড এংগেল কেমেৰাৰে এই ভিডিঅ'টো শ্বুট কৰি আছোঁ আৰু কেইদিনতে মানে এটা ভাল মোবাইল লোৱা যাব আইফোন বা বেলেগ এণ্ড্ৰইড ফোনে কিবা এটা লোৱা যাব ভাল মোবাইল এটা ল'ম কণ্টেণ্ট ক্ৰিয়েশ্যনৰ বাবে আৰু আপোনালোকে যদি ভালদৰে ছাপোৰ্ট কৰে তেন্তে ভাল এটা মোবাইল লৈ লোৱা যাব এই কেইদিনতে তো আজিৰ ভিডিঅ'টো ইমানেই আছিল লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে